নমস্কাৰ, আলোচনা কৰিবলৈ ওলাইছোঁ চতুৰ্থ শ্ৰেণী আপোন পাঠৰ বৰপোনাৰ হাত নামৰ কবিতাটিৰ প্ৰশ্ন উত্তৰসমূহ। পাঠটিৰ ক্ৰিয়াকলাপৰ ২ নম্বৰতে আছে প্ৰথমে কোৱা, তাৰ পাছত লিখা। ক. বৰপোনাই হাটলৈ যাওঁতে হাতত কি লৈ ওলাল? উত্তৰ হ'ব বৰপোনাই হাটলৈ যাওঁতে সোঁ হাতত মোনা এটি আৰু বাওঁ হাতত ছাতি এটি লৈ ওলাল। খ. বাটত ভৰালী খুৰাই কি কিনিলে? উত্তৰ হ'ব বাটত ভৰালী খুৰাই বৰালি মাছ এটি কিনিলে। গ. বৰপোনাই সস্তাত কি কিনিলে? উত্তৰ হ'ব বৰপোনাই সস্তাত বাট মাছ দুটিমান কিনিলে। ঘ. বৰপোনাই ভাগৰ লগাত ক'ত জিৰালে? উত্তৰ হ'ব বৰপোনাই ভাগৰ লগাত বাটতে এজোপা বটগছৰ তলত জিৰালে। ইঙ. মাকৰ ভয়ত বৰপোনাৰ কেনে অৱস্থা হ'ল? উত্তৰ হ'ব মাকৰ ভয়ত বৰপোনাৰ জীউ উৰি যোৱা যেন অৱস্থা হ'ল। প্ৰথম চ. মাকে খঙতে কি কি কৰিব বুলি বৰপোনাই ভাবিলে? উত্তৰ হ'ব মাকে খঙতে গালি শপনি পাৰি বৰপোনাৰ কল খোৱা ধাতুটিও বাহিৰ কৰিব। তাৰ উপৰিও পুতলৈ চাই চাই চকু বিষুৱাৰ খঙতে মুখত চৰু চাই এমুঠি সনাৰ লগতে ৩ কুৰি ভুকু মাৰিব বুলি বৰপোনাই ভাবিলে। দ্বিতীয় চ. বৰপোনাই আচল কথাটো কৈ দিয়াত মাকৰ কেনে অৱস্থা হ'ল আৰু মাকে তাক কি ক'লে? বৰপোনাই আচল কথাটো কৈ দিয়াত মাকে শুনি আচলৰ আগেৰে চকুপানী মুচিলে আৰু বৰপোনাক শুনাই বুলি কৈ আজিৰ পৰা পলম কৰিলেও মই গালি নাপাৰোঁ। সৎ ল'ৰা তই, সঁচা কথা কৈ মোক বৰ সুখ দিলি বুলি ক'লে। ৩ নম্বৰ বাওঁফালৰ লগত সোঁফাল মিলাই লিখা। ইয়াতে ওলট পালটকৈ কিছুমান শব্দ দিছে, আমি মিলাই লিখিব লাগে। প্ৰথমতে আছে ছাতি, ছাতি কাটি, বৰালি শৰালী, মাৰ বাৰ, চকু ভুকু, ঘৰত পৰত। ৪ নম্বৰ অভিধান চাই অৰ্থ বিচাৰি লোৱা। চাই মানে হৈছে দৃষ্টি দিয়া, বিবেচনা কৰা, চোৱা কাৰ্য। ছাই, এইটো ছাই মানে হৈছে অৱশিষ্ট বা ভস্ম। আচল, প্ৰকৃত, সঁচা, মূল। আঁচল, কাপোৰৰ আগভাগ। বিশাল, বৰ ডাঙৰ, বহল, বৃহৎ। বিশাল। বিষ বা গৰলযুক্ত, বিষৰ প্ৰভাৱ থকা। ৫ নম্বৰ বাক্য ৰচনা কৰা। অ'ত ত'ত গালি শপনি চুচুক চামাক তৰ্জন গৰ্জন। অ'ত ত'ত, মানুহজনে অ'ত ত'ত ঘূৰি ফুৰিছে। গালি শপনি, মাকৰ গালি শপনিৰ ভয়ত ৰাতুলে সদায় বিদ্যালয়লৈ যায়। চুচুক চামাক, মাকৰ ভয়ত চুচুক চামাককৈ পোনাটিয়ে কোনোমতে ঘৰ সোমালহি। তৰ্জন গৰ্জন, ল'ৰাজনৰ উৎপাতত অতিষ্ঠ হৈ শিক্ষকজনে তৰ্জন গৰ্জন কৰি উঠিল। তাৰপিছত আছে ৬ নম্বৰ কবিতাটোৰ কথাখিনি নিজৰ ভাষাৰে কাহিনী হিচাপে লিখিবলৈ যত্ন কৰা। উত্তৰ হ'ব বৰপোনাই হাতত মোনা আৰু ছাতি লৈ পুৱাই হাটলৈ গ'ল আৰু ভৰালী খুৰাই বৰালি মাছ কিনা দেখা পাই বৰপোনাইও বাট মাছ দুটিমান সস্তাতে কিনি থলে। বজাৰৰ পৰা উভতি আহোঁতে ভাগৰ লগাত বাটতে এজোপা বটগছৰ তলত জিৰাওঁতে দুৰ্ঘোৰ টোপনি আহিল।
লগত যোৱা ভৰালী খুৰায়ো সময়ত বজাৰ সামৰি ঘৰলৈ আহোঁতে বাটত বেলি দুপৰলৈকে শুই থকা বৰপোনাক জগাই কিয় ইমান দেৰি ঘৰলৈ যোৱা নাই, এনেদৰে শুই আছে সুধি ঘৰলৈ যাবলৈ ক'লে। মাকৰ ভয়ত গালি শপনি খাব বুলি ভয় খালে আৰু ঘৰ পোৱাত এতিয়াহে ঘৰ সোমালি লেৰেলা পাচলি লৈ বুলি তৰ্জন গৰ্জন কৰাত বৰপোনাই মিছা কৈ লাভ নাই বুলি ভাবি মাকক আচল কথাকে ক'লে। মাকে পুত্ৰক সৎ বুলি বুজিব পাৰি আচলেৰে চকুলো টুকি পুত্ৰক আৰু গালি নাপাৰ বুলি ক'লে। ৭ নম্বৰ অৰ্থৰ পাৰ্থক্য দেখুৱাই বাক্য ৰচনা কৰা। ল'ৰা, লৰচৰ কৰা। ভূমিকম্পত ঘৰটো ল'ৰা যেন লাগিছে। ল'ৰা, পুত্ৰ পুৰুষ সন্তান, তেওঁৰ এজন ল'ৰা আছে। কলা, যি কাণেৰে নুশুনে, তেওঁৰ দুয়োখন কাণ কলা। তাৰ পিছত আছে কলা, কৃষ্ণবৰ্ণ এঙাৰ বৰণীয়া, তেওঁৰ চুলিখিনি কিচকিচিয়া কলা। বল, পৰাক্ৰম শক্তি, ভীমৰ বল অতুলনীয়। ব'ল, যা, গতি কৰা। ব'ল আমি এপাক নৈৰ পাৰে পাৰে ফুৰি আহোঁ। তাৰপিছত আছে ৮ নম্বৰ বাক্য ৰচনা কৰা। মেকুৰী খোজ কুকুৰ লৰ শহাকণীয়া কুকুৰ ধেমালি। মেকুৰী খোজ। ৰামে বেগেৰে নগৈ মেকুৰী খোজেৰে বিদ্যালয়লৈ গৈ আছে। কুকুৰ লৰ, তেওঁ মুহূৰ্ততে কুকুৰ লৰ দিলে। শহাকণীয়া, শহাকণীয়া ৰিন্টুৱে সকলো কথা আগতেই শুনা পায়। কুকুৰ ধেমালি, সকলো সময়তে কুকুৰ ধেমালি কৰাটো ঠিক নহয়। ধন্যবাদ।